সকলকে ধন্যবাদ দিছোঁ 50টা ছাবস্ক্ৰাইবাৰ কৰি দিলে হ'ল কাৰণ এতিয়া গাইছ 50টা ছাবস্ক্ৰাইবাৰ উপলক্ষে তাক কেক কাটিম কেক মানে ভয়ানক কেক এটা আনছোঁ আমার বোলা 50টা সাবস্ক্রাইবার হ্যাপি বার্থডে 50টা সাবস্ক্রাইবার হে গাইছ স্বাগতম তোমাৰ ইউটিউব চেনেল চানি স্পানি সকলোকে স্বাগতম জনাইছোঁ তাৰ সুন্দৰ ভিতৰতে নতুন টপিক সৈতে আজি আমাৰ লগত মানে পেটলাই আছে কি আৰু গাইছ সকলোকে ধন্যবাদ দিছোঁ 50টা ছাবস্ক্ৰাইবাৰ কৰি দিলে হ'ল কাৰণ এতিয়া গাইছ 50টা ছাবস্ক্ৰাইবাৰ উপলক্ষে তাক কেক কাটিম আৰু ইয়াক পেটলাক এক পেকেট চিপছ কম না কি খোৱা লাগব দে গাইছ কলপাত চলপাত লৈ আহিছোঁ আৰু গাইছ কেক মানে ভয়ানক কেক এটা আনছোঁ 50টা ছাবস্ক্ৰাইবাৰ হ'লে তো ভিডিঅ'টো সকলোকে চাই থাকক ওরে দেখে কানছা কি কানছা দে দি তুই কে কানছা কি রেতি 50 টাকা দামি কেক কানছা 5 টাকা 50টা ছাবস্ক্ৰাইবাৰ হ'ল মানে 10 টাকা 100 টা হ'ল মানে 10 টাকা কেক মই নাখাওঁ যা কাটি থাক এনে আছা খামা কি কানছা তো 5 টাকা খোৱা বুলি কৈছ না তই কৈছ না তো 50টা ছাবস্ক্ৰাইবাৰ হ'লে বোলে 5 টাকা খোৱাম বুলি কৈছ না তই কৈছ না দে আজি এতি সন্তুষ্ট হচোন পিছক লগিন আৰু গাইছ ইয়াক মই 50টা ছাবস্ক্ৰাইবাৰ হ'লে লগে কি কৈছিলি কি খোৱা লাগে বুলি কৈছিলি চিপছ আৰু গাইছ 5 টাকা চিপছ খোৱাই দিলোঁ 50 টাকা হ'লে লগে 50টা ছাবস্ক্ৰাইবাৰ হৈ গ'ল ইমান দিনৰ কষ্টত আৰু এই আজি এই 5 টাকা কেকটো তো গাইছ কাটো প্ৰথমতে কেকটো আনবক্সিং কৰি লওঁ কাটিম গাইছ মনত দোকানৰ কেক তো গাইছ এতিয়া আমি কেকটো কাটিম খাবি এই দে ভাই নাখাওঁ তো গাইছ এতিয়া আমি চবতে কলপাতত কাটিম কেক 50টা আৰু গাইছ কেদি কাটিম কেচিটো নালগে তো গাইছ এটা কাম কৰোঁ এই পথৰ মাজত আছোঁ কেক গাইছ কেক পৰি বাতা হতে গাইছ কেক উৰে গে ওসু তো গাইছ এতিয়া আমি একদম এই নাৰা সাৰা লৈ ললো তো গাইছ কেক কাটো হ্যাপি ও জয় রাম বুলা 50টা সাবস্ক্রাইবার হ্যাপি বার্থডে 50টা সাবস্ক্রাইবার বার্থডে বুলি কয় গাইছ ও বার্থডে কয় মন মতে বার্থডে তো গাইছ প্ৰথম লাগে আপোনালোকে খাই লওক ওম নমো নাৰায়ণ গাইছ সিধে দিলো তো অলপ পেটলাক খুৱাই দিওঁ অলপ পেটলা খাই দি খাই দিলোঁ খাম মোকো খুৱাই প্ৰথম গাইছ 5 টাকা ছাবস্ক্ৰাইবাৰ 5 টাকা কাকে দিওঁ গাইছ উদ্বোধনী কৰিলোঁ যদি ভিডিঅ'টো ছাবস্ক্ৰাইব বাঢ়ি থাকে গাইছ ডাঙৰ কেক ডাঙৰ টফা গাইছ আপোনালোকক দেখাম তো এলা খাই দি মান দি ও কাগজ খানেৰ ও কাগজ ও চাও মুখা মেলচোন হা কাগজ খান উইলো নংগে দে ভাই নংগে খাম কাগজ খাই দিলি ভাল লগ পাইছোঁ এটা কাগজে কলমে ভাল লগ পাইছোঁ পৰীক্ষা চলি আছে পৰীক্ষা মানে আৰম্ভ হ'ব আৰু এইকেইদিন ভিডিঅ' দিবা পাৰবাৰো নাই যেতিয়া পৰীক্ষা শেষ হয় 12 তাৰিখৰ পৰা গাইছ উদাই মুদাই ভিডিঅ' দিম ডেইলি ব্লগ দিম গাইছ 12 তাৰিখৰ পৰা মোটামুটি 1 এপ্ৰিলক লগিন উদাই ব্লগ দিম তো গাইছ রাসু দে ৰ কি ইয়াৰো পৰীক্ষা হ'ব গাইছ মোৰো পৰীক্ষা গাইছ রাসু তুই তো 50টা সাবস্ক্রাইবার হল না 50টা সাবস্ক্রাইবার চিপস খালি আচ্ছা তোর কি কাটলি 5 টাকা কেক হয় না এটা 100টা সাবস্ক্রাইবার হলে কি করবি তো কি খোৱা লাগব মোক ভাই তেতিয়া অলপ ডাঙৰ চাই কেক আনলি ভালো ডাঙৰ ইয়াৰ তুই এতি নাগৰাটো আছে আৰু কি ডাঙৰ কেক লাগে কাগজখন খম হলকান কম গাইছ এতিয়া সম্পূৰ্ণৰূপে 100টা ছাবস্ক্ৰাইবাৰ হৈ গ'ল এতিয়া গাইছ আমি ঘৰত যাওঁ এই জিনকে ধুই লৈছোঁ গাইছ এলা বটলি ল'ম গাইছ এতিয়া খেতি কৰিব গাইছ এলা প্লাষ্টিক বটলি ল'ম তো গাইছ এতিয়া গাইছ বটলি ল কি কৰিছ ল খাবা কাগজখনটো গিলছে পেলাব লগা নাই তো গাইছ এতিয়া যাওঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি থবা তাৰ সুন্দৰ ভিতৰতে নতুন টপিক আপোনালোক আদৰি তো গাইছ এতিয়ালৈকে বাই বাই জয় হিন্দ জয় ভাৰত